বৰসজাই গৰলীয়াত শ্ৰী শ্ৰী মা দক্ষিণা কালী মন্দিৰত কালী পূজাৰ বিশেষ আয়োজন। তেওঁলোকে প্ৰতি বছৰে উলহ মালহেৰে এই পূজাভাগ অনুষ্ঠিত কৰে। অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত জাগ্ৰত মা কালীক দৰ্শন কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা ভক্ত আহি ইয়াত উপস্থিত হয়। और आध्यात्मिक शिखरे जाते आणि आगवाई म्हणून उद्यापन करू कारण आरो आत्मकार्य पाहिजे आणि यात